নিয়াত সহায় কৰিবৰ কাৰণে, আমাক কৃতাৰ্থ কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য প্ৰধানিকাৰ প্ৰভুজনা। আমি প্ৰভুজনাক এভাগী সামূহিক প্ৰাৰ্থনাৰে আমাৰ কাৰ্যসূচীভাগ আগবঢ়াই নিয়াত সহায় কৰিবলৈ আমি সেৱা জনাইছোঁ। কৃষ্ণ। কৃষ্ণ শংকৰ হৰিনাম গুরু শংকৰ হরগুরু না করজা সেই নাহি কেউ কাম তুহারি স্বর্ণ করেনু হটপতি বার এক নাম কৃষ্ণ হরি কৃষ্ণ। সামূহিক প্ৰাৰ্থনাৰে আমাৰ কাৰ্যসূচীভাগ আগবঢ়াই নিয়াত সামূহিক প্ৰাৰ্থনাৰ ভাগৰ হাত ধৰি আমাৰ কাৰ্যসূচীভাগ আগবঢ়াই নিয়াত সহায় কৰাৰ বাবে আমি প্ৰভুজনালৈ আমাৰ আন্তৰিক সেৱা নিবেদন কৰিলোঁ আৰু আমি পিছৰ কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। এতিয়া আছে চিনাকি আদৰণীয় আৰু আসন গ্ৰহণ। আজি আমাৰ এই সভাভাগী উদ্বোধন কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য শ্ৰীযুক্ত কমলাকান্ত গগৈ প্ৰভুজনা। ইতিমধ্যে প্ৰভুজনা আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি প্ৰভুজনাক আপোনাৰ সবৰ আগত পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই, গতিকে আমি তেখেতক তিনিচুকীয়া জিলা শাখাৰ তৰফৰ পৰা আদৰণি জনাই উদ্বোধকৰ আসনত উপবিষ্ট কৰিবৰ কাৰণে সেৱা ধৰা হৈছে। কৃষ্ণ। কৃষ্ণ। হৰি ৰাম কৃষ্ণ। আমাৰ আজি কৰ্মশালা ভাগি দুটা